হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা ৰাখিছোঁ ভালে। আৰু আজি সানডে হয়। মোৰ ভিলেজ ব্লকৰ আন এটা ব্লকলৈ আপোনালোকক স্বাগতম। আৰু এতিয়া দুপৰীয়া বাজিছে 12টা আৰু বজাৰৰ পৰা অকমান ছাগলীৰ মাংস আনিছে। গাঁৱলীয়া ষ্টাইলত একেলগে বনাও আহক। আৰু মই ছাগলীৰ মাংসখিনি মেৰিনেট কৰি থৈছোঁ। ইয়াতে এপোৱা ছাগলীৰ মাংস আছে। ইয়াতে এচামুচ হালধি, এচামুচ নিমখ আৰু অকমান সৰিয়হৰ তেল দি মেৰিনেট কৰি থৈ দিছোঁ। এতিয়া 10 মিনিট হৈ গ'ল। এতিয়া আমি বাকি যোগালবিলাক কৰি লওঁ আহক। আৰু এতিয়া লৈছোঁ 2টা আলু ডাঙৰ সাইজৰ, 4টা পিঁয়াজ, আদা, নহৰু আৰু ঘৰতে শুকাই ৰখা জলকীয়া আৰু কেঁচা জলকীয়া 2টা আৰু তেজপাত 2 আৰু এইখিনিতে জিৰা, জালুক, দালচেনি, লং আদি আছে। এইখিনি বটি ল'ম। আৰু ইয়াত তেল গৰম হৈ গ'ল। এতিয়া ইয়াতে শুকান জলকীয়া কেইটা দিছোঁ। এইকেইটা ঘৰতে শুকাই ৰখা জলকীয়া হয়, বহুত জ্বলা হয়। তেজপাত 2 দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি দি দিম। অকমান মোহাৰি যোৱালৈকে এনেকৈ ভাজি থাকিব লাগিব পিঁয়াজখিনি। আৰু এতিয়া পিঁয়াজখিনি মোহাৰি গৈছে। এতিয়া ইয়াতে আমি মাংসখিনি ঢালি দিম। এতিয়া এইখিনি ঢাকি ৰাখিম। আৰু এইখিনি মাজে মাজে চেক কৰি থাকিব আগতে। আৰু যেতিয়ালৈকে তেল বিৰিঙি নাহে তেতিয়ালৈকে আমি এনেদৰে ভাজি থাকিম। আৰু এতিয়া আদা নহৰুৰ পেষ্ট দি দিম। আৰু অলপ টাইম এনেদৰে ভাজি ল'ম। আৰু এতিয়া জিৰাৰ গুড়ি দিছোঁ। আৰু এতিয়া মিট মছলা অকণমান দিছোঁ। আৰু গৰম মছলা অকণমান দিছোঁ। আৰু বটি লোৱা এইখিনি জিৰা, জালুক আৰু দালচেনি, ইলাইচি এইবিলাকো দি দিছোঁ এতিয়াই। আৰু এতিয়া মছলাখিনি ভালকৈ ভাজ খোৱালৈকে, তেল বিৰিঙি নোহোৱালৈকে এনেকৈ ভাজি থাকিম। একেবাৰে স্লো ফ্লেমত দি থ'ব আৰু মাজে সময়ে চেক কৰি থাকিব। আৰু এতিয়া আমি আলুখিনি দি দিম। আলুখিনিও অকণমান সময় মাংসৰ লগত ফ্ৰাই কৰিম। আৰু চাওক, এইখিনি এতিয়া এনেকুৱা হৈছে, তেল বিৰিঙি আহিছে। এতিয়া আমি এইখিনি প্ৰেছাৰ কুকাৰত ভৰাই ল'ম আৰু পানী দিম। এইখিনি আমি প্ৰেছাৰ কুকাৰত ভৰাই দিছোঁ। এতিয়া আমি ইয়াতে উতলা পানী দিম আৰু নিমখ দিম। ইয়াত পানী ঢালি দিছোঁ। আৰু এতিয়া অকণমান হালধি দি দিম। হালধি আমি আগতে দিছিলোঁ আৰু এতিয়া অকণমান দি দিলোঁ। আৰু এতিয়া 2টা কেঁচা জলকীয়া দি দিম আৰু অকণমান মান ধনিয়া দি দিম। মান ধনিয়া দিলে টেষ্টটো ভাল হয়। আৰু ইয়াত কোনো মই ৰং ব্যৱহাৰ কৰা নাই, কালাৰ। ইয়াত মই একেবাৰে নেচাৰেল বস্তুই দিছোঁ। 3টা চিটি মাৰি ল'ম ইয়াতে। আৰু এতিয়া ছাগলীৰ মাংস ৰেডি হৈ গ'ল। এতিয়া খাই বৈ একেবাৰে লগ পাই আছোঁ আহক। আৰু এতিয়া খাই বৈ আজৰি হৈ আহি দোকানত বহিছোঁ। আৰু যদিও আঞ্জাখনৰ কালাৰটো তেনেকুৱা হৈছে, কিন্তু খাবলৈ হ'লে বহুত ধুনীয়া সোৱাদেই হৈছিল।
খাই ভালে পালোঁ আৰু মই বেলেগ কালাৰ একো ব্যৱহাৰ কৰা নাছিলোঁ, মাত্ৰ যিখিনি নিদিলে নহয় সেইখিনিয়ে দিছোঁ, কিন্তু খাই বহুত ভালেই লাগিল। আৰু আজি তেনেহ'লে ইমানতে এৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে এটা লাইক দিবলৈ নাপাহৰিব, আৰু যদি আমাৰ চেনেল নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। मैंने आंखें कहा दिल में रखोगे, आशिकों के गले मेरा सब हो गया, दिन से गुजरी रातें भी मेरा चैन खो गया। येलो